to my YouTube channel Jyotismoy's Desk আৰু আকৌ এবাৰ মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই ক'বলৈ বিচাৰিছোঁ আজি এটা নিৰ্দিষ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ মই আকৌ এবাৰ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। তো আজি এই বিষয়টো হৈছে টিউবলেছ টায়াৰ। টিউবলেছ টায়াৰ এইটো কেনেকুৱা ধৰণৰ টপিক, নিশ্চয় মনলৈ প্ৰশ্ন আহিব পাৰে। আচলতে এইটো মই টপিক কৰি লৈছোঁ, ইয়াৰ কাৰণ আছে। কাৰণ হৈছে মই যোৱা 1.5 মাহৰ আগত এখন বাইক লৈছিলোঁ, তো তাত বহুতো ফেচিলিটি কিবাকিবি শুনিছিলোঁ, বোলে টিউবলেছ টায়াৰ আছে। তো টিউবলেছ টায়াৰ মই এটা এটাকৈ মানে এতিয়ালৈকে মানে এনালাইচিছ কৰি গৈ পাইছোঁগৈহে টিউবলেছ টায়াৰত। তো টিউবলেছ টায়াৰটোনো কি বস্তু মই চালোঁ মেলিলোঁ, তাৰপিছত গম পালোঁ আচলতে টিউবলেছ টায়াৰ বুলি কয়হে, টিউবলেছ নহয় আচলতে। টায়াৰটোত সেইটো টায়াৰত টিউব থাকে, সেই টায়াৰটোতো টিউব থাকে। কিন্তু আগতে মই ভাবিছিলোঁ যে টিউবলেছ টায়াৰ মানে টায়াৰটো সম্ভৱ পামচাৰ হ'লেও মানে ঠিক নকৰালেও হ'ব কিজানি, টিউবটো নায়েই তাত, পাম্পনো সেই টায়াৰটোৰ পৰা পাম্প কি ওলাব, টায়াৰটো সম্ভৱ টিউব নাই যদি গোটেই ভিতৰৰ টায়াৰটো মানে ৰাবাৰেৰে বনোৱা চাগে, সেইটো কিজানি ফুটাই থাকিলেও নুফুটিব। মই তেনেকুৱা ভাবিছিলোঁ, কিন্তু আচলতে মোৰ এইবোৰ গোটেইবোৰ ব্লাষ্ট হৈ গ'ল। তাতো টায়াৰ থাকে, তাৰ ভিতৰতো হাৱা থাকে, তাৰ ভিতৰতো সেইটো কাৰণেতো পাম্প চেক কৰে, তাৰ ভিতৰতো হাৱা থাকে, তাৰ ভিতৰতো টিউব থাকে। তাৰ খালি এটাই বেলেগ, সেইটো হৈছে ষ্ট্ৰাকচাৰটো বেলেগ। আগতে টিউবলেছ টায়াৰটোত কি হৈছিলে, টিউব এটা টায়াৰ এটা, এতিয়া যেনিবা টায়াৰটোৱে টিউবটোৱে একেলগে লাগি থাকে। তো আগতে মই যদি ধৰি লওঁ এইটো টিউব আৰু এইটো টায়াৰ, তেতিয়াহ'লে ইহঁত দুটা এনেকৈ লাগি থাকে, মাজত গেপ থাকে, মানে ইটোৰ পৰা সিটোক এৰাই আনিব পাৰে। এতিয়া যদি মই টিউবলেছ টায়াৰটো চাওঁ, তেতিয়াহ'লে সিহঁতে এনেকৈ থাকে, সিহঁতক ইটোৰ পৰা সিটো এনেকৈ এৰাব নোৱাৰি, দুইটা ইটোৰ লগত সিটো এটেচড হৈ থাকে। তো কি হয়, আপোনালোকে এইটো এক্সপেৰিমেণ্ট কৰি চাব পাৰে। বিভিন্ন ধৰণৰ ৰবৰ ছটা যদি বিভিন্ন ডাঠ কিবা এটাৰে যদি আপুনি পেক কৰি পেলাই তাত যদি ফেভিকুইক লগাই পেলাই ৰবৰ ছটাত হাৱা দি পেলাই ফুটাই চায়, এটা তাত চিম্পুল হোল এটা হ'ব, গোটেই ছটা ফাটি হাৱাত ওলাই নাযায়। ঠিক তেনেকুৱা কথা টিউবলেছ টায়াৰটোৰ ক্ষেত্ৰতো, যেতিয়া টিউবলেছ টায়াৰটোত এই দুটাৰ মাজেৰে পাৰ হৈ গুচি যায় পিনটো, তেতিয়া এই টায়াৰ ছটা গোটেইটো ফাটি নাযায়, মানে ডাঙৰ ফুটা হৈ নাযায়, জাষ্ট অকণমানকৈ হাৱাটো গৈ থাকে নৰ্মেল এটা টায়াৰৰ নিচিনাকৈ। কিন্তু টিউবলেছ টায়াৰত কি হয়, যাহাই বোলে পিনটো টিউবটোত সোমাই গ'ল, টিউবটো ফাটাৰ মানে এচটা এনেকৈ ফাটি যাব, গোটেই হাৱা তাৰ পৰা ওলাই যায়। তো কি হয়, টিউবলেছ টায়াৰ আৰু টিউব যিটো টিউব থকা টায়াৰ, দুটাৰ মাজত এইটোৱে ডাঙৰ ডিফাৰেঞ্চ যে এটা এটেচ হৈ থাকে, এটা এটেচ হৈ নাথাকে। তো এতিয়া ছেকেণ্ড কথা হ'ল যে টিউবলেছ টায়াৰনো কি প্ৰব্লেম আছিলে, একেই কথা, এটা চিপকাই দিলে, এটা চিপকাই হেৰি নকৰাকৈ দিলে। তো আমি কিয় প্ৰায়ৰিটি দিওঁ টিউবলেছ টায়াৰক? তো কাহিনীটো এনেকুৱা যে টিউবলেছ টায়াৰক প্ৰায়ৰিটি দিবই লাগিব, ইয়াত খৰচা কম। তাৰ উপৰিও ইয়াত আটাইতকৈ ডাঙৰ মেইন প্ৰফিটেবল কথাটো কি হ'ল, যেতিয়া টিউবলেছ টায়াৰ এটা পাংচাৰ হ'লে কি হয়, গোটেই হাৱা একেলগে ওলাই নাযায়। চ' কি হয়, টায়াৰটোৱে নিজক সন্তুলনত ৰাখিব পাৰে। গতিকে আপোনাৰ টায়াৰ পাংচাৰ হ'ল, আপুনি গমো নাপাব পাৰে, হাৱা ইমানেই লাহে ওলাব। আপুনি টায়াৰটো পাংচাৰ হোৱাৰ ঠিক 50 কিলোমিটাৰ চলাই দিব পাৰিব, তথাপিতো টায়াৰটো একেই থাকে, কিন্তু লাহে লাহে কামটো শেষত গৈ নোহোৱা হয়গৈ বহুত দেৰি চলাৰ পিছত। তো এইটোত এটা সুবিধা কি হয়, যেতিয়া টায়াৰ এটা ডাইৰেক্ট ফুটি যায়, তেতিয়াহ'লে ডাইৰেক্ট ফুটি হাৱাত নাইকিয়া হৈ গ'লে এটা চকা ডাউন, এটা চকা ওপৰ, আৰু উঠি থকা বস্তুটো ঘপককৈ নামি গ'লে সন্তুলন এনেকুৱা হৈ যায়, মানুহটো গৈ এনেকুৱা কৰি য'ত ত'ত মাৰি দিবগৈ পাৰে। চ' এনেকুৱা কৰি য'ত ত'ত মাৰি দিয়াকৈ টায়াৰ লাহে গৈ থওক, পিছত গম পাব যে টায়াৰ নাই, আৰু অলপ দূৰ গ'লে পেলাই চক এখন পাম, তাত বনাই ল'ম, তেনেকুৱা টাইপৰ কথা। চ' উই হেভ টু গিভ দ্য প্ৰায়ৰিটি টু দ্য টিউবলেছ টায়াৰ, কাৰণ ইয়াত বহুত বেছি ফেচিলিটি আছে। ইয়াৰ ৰিপেয়াৰিং সুবিধা বহুত, তাৰপিছত ইয়াত টিউব বাৰে চেঞ্জ কৰাৰ প্ৰয়োজন নাই। যেতিয়া আপুনি টায়াৰ চেঞ্জ কৰিব, তেতিয়া টিউবটো চেঞ্জ কৰিলে হ'ল, মানে একেলগেই চেঞ্জ কৰিব লাগিব। তো তেনেকুৱাই কথা। চ' আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে, টিউবলেছ টায়াৰৰ ওপৰত এটা মোটামুটি সম্যক ধাৰণাহে মই দিবলৈ চেষ্টা কৰিলোঁ। শেষত মই এখন ফটো এখন লগাই দিম, আপুনি চাব, তাত সেই তাৰ ডেছক্ৰিপশ্যনটো চাই বিশেষকৈ বুজি পাব আচলতে টিউবলেছ টায়াৰটো কেনেকৈ ইটোৰ লগত সিটো এটেচড হৈ থাকে। চ' আজিলৈ